ভয়েস অফ ডেমক্ৰেসি লৈ আহিছো আপোনালোকলৈ এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে আহি পৰিছে আমালৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা। কোভিড মহামাৰীৰ কপোলত পৰিছে এতিয়া শিশুসকল। ৰাজ্যত 3 মাহৰ ভিতৰত আক্ৰান্ত হৈছে 34,000ৰ ওপৰত শিশু। মৰিগাঁও অঞ্চলত আক্ৰান্ত হৈছে 98টা শিশু। 14 বছৰৰ তলৰ শিশুৰ আক্ৰান্ত হাৰ অত্যাধিক দেখা পোৱা গৈ আছে। আমি আপোনালোকক পুনৰ এবাৰ জনাব খুজিছো যে শিশুসকল পৰিছে এতিয়া কৰোনা মহামাৰীৰ কপোলত। মৰিগাঁও জিলাখন শীৰ্ষস্থানত আহি পৰিছে কৰোনা মহামাৰীৰ প্ৰকোপত। ৰেড ডিষ্ট্ৰিক্ট বুলি ঘোষণা কৰা হৈছে মৰিগাঁও অঞ্চলক। 98টা শিশু আক্ৰান্ত এইবাৰ কৰোনা মহামাৰীত। যুঁজি আছে কিছু নিষ্পাপ শিশু। গোটেই দেশ উঠি পৰি যুঁজিছে কৰোনা হ্ৰাস কৰিবলৈ। তাত কৰোনা হৈ উঠিছে আৰু শক্তিশালী। স্বীকাৰ কৰিছে কৰোনা এতিয়া শিশুসকলক। চৰকাৰেও লৈ আছে কিছু কঠোৰ সিদ্ধান্ত, কিন্তু হাত সাৰিবলৈ সক্ষম হ'ব পৰা নাই কৰোনা মহামাৰীৰ পৰা। পৰিস্থিতি হাল সলনি হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰৰ বাবে চাবলৈ নাপাহৰিব ভয়েস অফ ডেমক্ৰেসি। ধন্যবাদ।